হে গাইজ মই আছোঁ নাগালেণ্ড নেপকোত আৰু দৈয়াং এখন কি কৈছে জেগাখন নাম নেপকো দৈয়াং উষা আৰু আমাৰ বছে পেনেলবোৰ ফিট কৰি আছে বছৰ চেনেল এটা আছে বছৰ চেনেল এটা আছে বছৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই লিংকটো বায়'ত দি দিম আৰু মই বছে তাৰপিছত আকৌ 180 ফুটত আপোনাৰ পেনেলবোৰ এখন ফিট কৰিবলৈ আছে সেইটো দেখুৱাম বাৰু অঁ 6খন আছে আৰু ইয়াত মানে গোটেই নৈবোৰ দৈয়াং চৈয়াং ভোগদৈ চুগদৈ গোটেই সংযোগ হৈছে এয়া পৰিৱেশ সেইটো পাহাৰৰ ৰাতিপুৱা পুৰা ঠাণ্ডা মানে বতাহ মাৰি আছে ন আৰু গোটেই পাহাৰবোৰত কলগছ ইয়াত বান্দৰ চান্দৰ আছে নে গম নাপাওঁ চ' ভিডিঅ' দিবলৈ কাৰণে মানে সময় পোৱা নাই ৰাতি এনে কাম কৰিবলগীয়া হৈছে কাইলৈ যামগৈ যিহেতু এইপিনে আমাৰ বছে পূৰা কামত লাগি আছে গতিকে ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দেখিছে নাই গোটেই পাহাৰ অঞ্চল ভাল লাগিছে জেগাটো বেয়া লগা নাই গতিকে ভিডিঅ' লাষ্টলৈকে চাই দিব ভিডিঅ' দি আছোঁ বাৰু দি থাকিম মই লাহে লাহে ক্লিপ কেইটামান আছে ঠিক আছে আৰু এইখন দ মানে তাত পানীটো জমা আৰু মানে এই গেটখন খুলিলে আমাৰ ভোগদৈ চুগদৈত পানীটো মানে পূৰা প্ৰেছাৰ পৰেগৈ বুজিছে নাই পানীটো পূৰা প্ৰেছাৰ পৰেগৈ এইটোতে এইখন খুলিলে মেইন গেটখন খুলিলে মানে ইয়াত পূৰা ভিৰ হৈ যায়গৈ ইয়াত গোটেই ফৌজি চিকিউৰিটি আছে মানে আৰ্মিসকলে পূৰা ডিউটি দি আছে আৰু গোটেইকেইজন বাৰু অসমীয়া মানুহখিনি ভাল বহুত মৰমীয়াল নাগা মানুহখিনি বহুত মৰমীয়াল হয় এইখনে মেইন গেটখন ইয়াতে পানী ভিৰ হ'লে পূৰা গেট খুলিলে আমাৰ ভোগদৈ নৈত মানে পূৰা পানীটো ভিৰ হৈ যায় আৰু কাৰেণ্টটো উৎপন্ন হৈ তাত নেদেখিব বাৰু কাৰেণ্টটো মই ফটো এখন লগাই দিম চাব কাৰেণ্টটো উৎপন্ন মেইন ইয়াতে হয় মানে ঠিক আছে বাই বাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মই যোৱাখিনি লগ পাই থাকিম অ'কে ঠিক আছে বাই বাই